অলপ পাল মাৰিব পাৰোঁ আৰু চ' লেটছ চি Welcome to our channel Pora Sister Vlogs. স্বাগতম জনাইছোঁ ডেছ বাই যিখিনি কয় সেইখিনি মই ইমান নাজানো একচুৱেলি আজি আৰু এটা নতুন ব্লগ আমি ষ্টাৰ্ট কৰিছোঁ এণ্ড আজি আপোনালোকক দেখাম আমাৰ ৰুমটো মেকঅভাৰ বহুতকেইটা ভিডিঅ'ত চাগে আপোনালোকে আমাৰ ৰুমটো দেখিছে আগতেও আমি দেখাইছোঁ বাট আজি আমাৰ ৰুমটো আমি অলপ চেঞ্জ কৰি দিম মানে বস্তুবোৰ ডাইৰেকশ্যনবোৰ ইফালে কৰি দিম কেনেকৈ মানে বাৰু মই একেটা ৰুমত থাকোঁ তো মানে একেটা জেগাতে বস্তুবোৰ দেখি অলপ বৰ লাগি যায় মানে সেইকাৰণে আমি মাজে মাজে চেঞ্জ কৰি থাকোঁ চ' আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাব এণ্ড বহুত ডিষ্টাৰ্বেঞ্চ ন এণ্ড আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনটো ক্লিক কৰিব প্ৰেছ কৰিব হোৱাট এভাৰ যি হ'লেও কৰি দিব চ' ডেট ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে চ' লেটছ ষ্টাৰ্ট কাম কৰাৰ আগতে মই মাস্কখন পিন্ধি লৈছোঁ কেলেকি ধূলি একদম সহ্য কৰিব নোৱাৰোঁ মোৰ ডাষ্ট এলাৰ্জি আছে আৰু সেইকাৰণে ভালেই আৰু অলপ পাল মাৰিব পাৰোঁ আৰু চ' লেটছ চি হা ঘৰত কি চলি আছে আহক ব'লক যাওঁ তাতছে ভাল তোৰ হালতটো লাগিছে ফেনটো চলালে ধূলিব নোৱাৰিব কি না এইটো মোৰ কাম নহয় মই এই মা কটাইখন ক'ত থৈছা বা পেটটো কাটিবলৈ চব চৰ্বি ওলাই যাব গম পাবা পেটৰ পৰা जोर लगा के हाय शाह কিমান পুৰণা বিছনা এইটো খুফিয়া জেগা নেকি ইয়াত গুলু সোমাই থৈ দিম বৰ এনিভাৰ্চাৰী মনাবি নেকি ৰুম এনিভাৰ্চাৰী আজি 19 ছেপ্টেম্বৰ অ' শ্বিট মই ধূলিখিনি চাওঁতে সিহঁতক পাহৰি থাকিলোঁ এতিয়া গাড়ীটো খাম আৰু বহুত কষ্টৰে যেনে তেনে আমাৰ পুনাৰ লগত বিছনাখন এইটো ছাইডলৈ আনিলোঁ কিন্তু এতিয়া কি হৈছে জানানে আমি দেখিছে দুইজনী কথা পাতি আছোঁ মানে আমি ডিচাইড কৰিব পৰা নাই কোনটো বস্তু কোনফালে ৰাখোঁ কোনখিনিত ৰাখিলে সুবিধা হ'ব ক'ত ৰাখোঁ কি কৰোঁ মাথাটো ঘূৰাই গৈছেগৈ মানে কি কৰোঁ কি নকৰোঁ লাগিছে আৰু ইমান গৰম বস্তু দাঙি কঁকালেও বিষাই গৈছে কি কৰিম নাজানো আৰু এতিয়া বিছনাখন ফিক্স কৰাৰ পিছতে প্ৰথমে আমি ড্ৰেছিং এৰিয়াটোলৈ আহিলোঁ ড্ৰেছিং এৰিয়াটোৰ কাৰণে আমি এই কাঠৰ ৰেগডাল ইউজ কৰিম এই কাঠৰ ৰেগডাল চুৰেগ আছিলে কিন্তু আমি চুৰেগ হিচাপে কেতিয়াও ইউজ নকৰিলোৱে মই ইয়াত কালাৰ কৰি দিলোঁ ৰেগডালতো আৰু ৰেগডাল এনেকৈ আমি ড্ৰেছিঙৰ ওচৰত ৰাখিম যিহেতু আমাৰ ড্ৰেছিংখন ৱালত ফিক্স হয় বহুত বেছি জেগা নাই আৰু আমাৰ বস্তু বহুত বেছি আছে সেইকাৰণে আমি এই ৰেগডালৰো ইউজ কৰিম এতিয়া ড্ৰেছিং এৰিয়াটো দুইজনীয়ে মিলি যিমান পাৰোঁ ঠান ঠিক লগাই লৈছোঁ যিহেতু ইয়াতে সৰু সৰু খোজখাজ বস্তু বহুত আছে আৰু ভালদৰে ওপৰৰ পৰা তললৈ গোটেইখিনি চফা কৰিবলগীয়া হৈ আছিলে কিন্তু এতিয়া নকৰোঁ যিহেতু কাম বহুত বাকী আছে নহ'লে দিনটোত আমি আজৰি হ'বগৈ নোৱাৰিম সেইকাৰণে এনেকৈয়ে আজি ৰাখি থওঁ পিছত এদিন ভালকৈ কৰি ল'ম এতিয়া যিমান পাৰোঁ সুবিধা অনুযায়ী বস্তুবোৰ ৰাখি আমি কামবোৰ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ চ' গাইজ দেখিছে আমাৰ আজি কি অৱস্থা হৈ আছে চ' এতিয়ালৈকে আমাৰ কৰি হোৱাই নাই 3টা বাজিবলৈ হ'ল যেনেকৈ তেনেকৈ কৰি আছোঁ এজনী চব কাম বুলি বাই আজি এগ বনাই দিছোঁ সদায় মই অকলে কিমান কৰিম কৰি আছোঁ যিমান পাৰোঁ আৰু লগ পাই আছোঁ কথা পাতি আছোঁ চাই থাকক ভিডিঅ'টো কৰ্ণাৰত এটা চিটিং এৰিয়া বনাইছোঁ যিটো আমাৰ ৰুমত আগৰ পৰাই আছিলে সেইটো আমি এবাৰ ট্ৰান্সফাৰ কৰি দিলোঁ এইটো কৰ্ণাৰলৈ আৰু এইটোৰ কাৰণে আমি ইউজ কৰিছোঁ দুখন লেপ এখন পুৰণা বহুত বেছি পুৰণা লেপ হয় আৰু লেপকেইখন তাৰমানে গাত ল'ব নোৱাৰি টান হৈ গ'ল সেইকাৰণে আমি এনেকৈ বহিবলৈ হ'লেও কামত অহাকৈ এনেকৈ বনাই ৰাখিছোঁ
এতিয়া মই সেই খালী থকা কৰ্নাৰটোত এটা পুৰণা ট্ৰাংক ৰাখিম যিটো ট্ৰাংক মই আগতেও মোৰ ৰুমটোতে আছিলে সেইটো ট্ৰাংকে মই সেই কৰ্নাৰটোত ৰাখিম যাতে মোৰ লাগতিয়াল কিছুমান বস্তু মই তাত ৰাখিব পাৰোঁ ট্ৰাংকটো বহুত বেছি পুৰণা আৰু অকণমানিৰ কাৰণে ৰাখিবলৈও সহজ ট্ৰাংকটো মই গল্ডেন কালাৰ কৰি দিছিলোঁ বহুত আগতে কালাৰ কৰা এতিয়া মই এখন ধুনীয়া কাপোৰ তাতে পাৰি এইটো সজাই ৰাখিম আৰু আনফালেও আপোনালোকে এটা ট্ৰাংকে হয় সেইটো দেখিছে য়েল্ল' কালাৰ সেইটো মই এটা চিটিং এৰিয়াই বনাম তাতে মোৰ কিবা কিবি ৰাখিম এইটো ট্ৰাংকো বহুত আগতে মই ৰং কৰি দিলোঁ আমাৰ ঘৰত ট্ৰাংক বহুত আছে যিহেতু পাপা পুলিচত চাকৰি কৰিছিলে ট্ৰাংকৰ মানে ভেৰাইটিছ আছে আমাৰ ঘৰত সেইকাৰণে মই ইউজ কৰিছোঁ আৰু এনেই যাবলৈ দিয়া নাই এইটো ট্ৰাংকৰ ওপৰত এখন পুৰণা কম্বল যিখন আমি কম্বল ইউজেই নকৰোঁ একেবাৰে কুচনৰ নিচিনা মই বনাই ৰাখিছোঁ এই গোল্ডেন কালাৰ কাপোৰখন মই ট্ৰাংকটোৰ ওপৰত পাৰি দিম গোল্ডেন কালাৰ ট্ৰাংকটোৰ ওপৰত তাৰপিছত এই যে গোল্ডেন কালাৰ এইটো ওখকৈ দেখিছে এইটো মই তাৰ ওপৰত ৰাখিম এইটো এটা বুক চেল্ফ মই কাগজেৰে বনাইছিলোঁ ডাঠ কাগজেৰে এইটো মই ধুনীয়াকৈ তাৰ ওপৰত ৰাখি কিছুমান মোৰ লাগতিয়াল বুকছ নভেলছ এনেকৈ তাতে ৰাখি থ'ম এইটো এৰিয়া ভণ্টিমতে সজালোঁ এইটো দেখিলে ট্ৰাংকটোৰ ওপৰত আমি কাপোৰ পাৰি দিলোঁ ইয়াতে বাৰু এতিয়া এখন পিংক কালাৰ কাপোৰ পাৰি থৈছোঁ কিন্তু মই চেঞ্জ কৰি পিছত এখন গ্ৰীণ কালাৰ পাৰি দিওঁ যিহেতু ভণ্টিয়ে অকণমান গ্ৰীনেৰী কৰি দিছে জেগাডোখৰ সেইকাৰণে অকণমান চেষ্টা কৰিছোঁ আৰু কিবা এটা লুক দিবলৈ সেইকাৰণে তাতে মই এখন গ্ৰীণ পাৰি দিওঁ তাই এতিয়া পুতলাবিলাক আমাৰ যি আছে তেনেকৈ আনি সজাই দিছে এতিয়া আমি আনফালে পাৰি থোৱা এই লেপকেইখনৰ ওপৰত এখন বেড কভাৰ পাৰি ভালদৰে সজাই দিম ভালদৰে ঢাকি দিম কাপোৰকেইখন আৰু চিটিং এৰিয়াটো বনাই দিম এতিয়া মই বেড কভাৰখনৰ ওপৰত এখন গ্ৰীণ কালাৰ দুপাট্টা যিখন পুৰণা হ'ল আৰু মোৰ আছিলে আগৰ সেইখন পাৰি দিছোঁ যিহেতু গোটেই এৰিয়াটো গ্ৰীণ কৰিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে দুপাট্টাখন যিহেতু ইউজ নহয় মই ইয়াতে এনেকৈ পাৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ এতিয়া ভণ্টিয়ে টাইমতে তাই যেনেকৈ বিচাৰে তেনেদৰে পিল'বোৰ ইয়াত সজাই দিছে আৰু তাই সেই কৰ্নাৰটো অলম'ষ্ট সজালেই কিছুমান ভিডিঅ' কৰা নহ'ল যিহেতু বহুত খেলি মেলি হৈ আছিলে কিছুমান ক্লিপছ থাকিও গ'ল মই বিচাৰি নাপালোঁগৈ আৰু তাই সেই কৰ্নাৰটোতো কিছুমান ফুলেৰে ধুনীয়াকৈ সজাই দিলে এতিয়া আমি বিচনাখন ঠিক কৰিছোঁ প্ৰথমে বিচনাখনৰ হেডবক্সটো আমি অকণমান সজাই মেলি ল'ম নিজৰ মতে যেনেকৈ পাৰোঁ যেনেকৈ সুবিধা হয় যিহেতু বিচনাখন বহুত বেছি পুৰণা সেইকাৰণে অকণমান ডাঙৰ হেডবক্স কিবা কিবি আছে পুৰণা ডিজাইনৰ নিচিনা সেয়ে আমি যেনেকৈ পাৰোঁ আমাৰ সুবিধা অনুযায়ী ঠিক কৰি লৈছোঁ অকণমান বুন্দা মেকুৰী এখন যে সেই ধুনুনৰ বাৰ্থডে খাই পিনে ফলৰ কৰ্নাৰটোত আমি এখন চোফা যিখন বহুত বেছি পুৰণা হ'ল আগৰে সেইখন ৰাখিছোঁ আমাৰ চাউণ্ড ছিষ্টেমটো আছে অকণমান ফটো চটো কিবা কিবি আছে এইফালে এটা সৰু আলমাৰি আছে আলনাডাল আছে তেনেকৈ আমি এইটো এৰিয়া সজাইছোঁ আৰু এইফালে দুটা বাস্কেট আছে কাপোৰৰ So, এতিয়া টাইম হৈছে ইভিনিং 5:40 something and আমাৰ ৰুমটোৰ মেকঅভাৰ হৈ গ'ল এণ্ড এতিয়া মই গা পা ধুই আহিলোঁ আৰু আজি কিন্তু ময়ো কাম কৰিছোঁ দেই কিন্তু কেমেৰাটো আচলতে মোক দায়িত্বটো দিছিলে তো কেমেৰাটো কৰিবলৈ মানে ভিডিঅ'টো কৰিবলৈ বাট মই কামেই কৰি থাকিলোঁ চ' মই নিজে কাম কৰাখিনি বেছিকৈ ক্লিপিংছ ল'বই নোৱাৰিলোঁ বাৰু একো নাই দিয়ক আহক আমি আমাৰ ৰুমৰ ফাইনেল লুকটো চাওঁ লেটছ গো ঘৰটো বাৰু এইমাত্ৰ মোহাৰি থৈছে সেইকাৰণে অলপ পানী আছে আপোনালোকে দেখিলে আমাৰ ৰুমটো যিমান পাৰোঁ আজি কষ্ট মষ্টকৈ চাফা কৰি অকণমান মেকঅভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু মই কাম কৰোঁ নে কৈ দে কৰে নহ'লে সদায় চব ভিডিঅ'ত কৈ থাকে মই কাম নকৰোঁ কৰে এইজনী এফালৰ পৰা ওলাইছে কোনে চিনি পায় ইনালি
ইনালি ফ্ৰেণ্ডবিলাকে মেছেজ কৰি জনাবা কমেণ্ট কৰি কোনে কোনে চিনি পোৱা অ'কে চ' এতিয়া ৰুমটো অকণমান নাইট ভিউ দেখাই দিওঁ যিহেতু বহুত মৰমৰ ৰুম আমাৰ কিমান দিন থাকিবলৈ পোৱা নাজানো আমি হোষ্টেল যামেই আকৌ চ' এবাৰ দেখাই দিওঁ এতিয়া আজি অকণমান পাৰ্টি কৰিম যিহেতু এখেত নাছিলে বহুত দিনৰ মূৰত আহিছেও আৰু আজি আমি খানা অৰ্ডাৰ কৰিলোঁ আমাৰ চাবত বহুত বেছি এইবিলাক নাই কিন্তু হ'লেও দুখনমান এতিয়া নতুনকৈ খুলিছে এইখন নতুনকৈ খুলিলে তন্দুৰী হাট মে বি নে তন্দুৰী কৰ্ণাৰ টেষ্টি হয় অঁ আমি আৰু এদিন খাইছিলোঁ টেষ্টি হয় চাব মানুহবিলাকে খাব আৰু জনাব কেনেকুৱা লাগে চ' ৰুমটো এবাৰ দেখাই দিওঁ চ' আমাৰ খানা আজি এয়া আমি তন্দুৰী অৰ্ডাৰ কৰিছিলোঁ ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ চ' আজি মজাছে খাম আৰু এতিয়া ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি দিব কমেণ্ট এটা কৰিব ভাল পালোঁ বুলি আৰু subscribe to our channel অ'কে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই